ডক্টৰ সাহেব আপুনি দোকানতে আছে দেখোন। মই এটা ডাঙৰ সমস্যাত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ। হয় কওকচোন, কি ইমান ডাঙৰ সমস্যাত পৰি মোৰ ওচৰলৈ আহিলে কওকচোন শুনো। সদায় পেট্ৰল পাম্পত গৈ পেট্ৰল ভৰাই আনিব লাগে। সেইকাৰণে কালি অলপমান বেছি কৰি পেট্ৰল লৈ আহি ঘৰত থৈ দিছিলোঁ। মই কি আপোনাৰ পেট্ৰলৰ গল্প শুনিব বিচাৰিছোঁ নেকি? কি সমস্যা হৈছে সোনকালে কওক। আপোনাৰ পেটৰ মাজত কি ফিটা কিৰমি আছে নেকি? ইমান চিঞৰি আছে দেখোন। তুই ঘটনাটো নকোৱা কিয়? ঘটনাটো ক। আপুনি ঘটনাটো ক'বলৈ দিছে নেকি? আধা নকওঁতে আপুনি চিঞৰি উঠি আছে। আচ্ছা ঠিক আছে, ঘটনাটো এইবাৰ ক। মোৰ হাতত কিন্তু সময় নাই, সোনকালে কবি। হয়, আপোনাৰ সময় থাকিব কেনেকৈ? আপুনি আকৌ যাব নগৰবেৰা পাহাৰ উল্টাবলৈ, হয়নে নাই? ঠাট্টা মস্কাৰী বন্ধ কৰি সোনকালে কথাটো কবি নেকি? হয়, পিছত আজি ৰাতিপুৱা ঘৰত গৈ চাওঁ মোৰ ঘনীজনী পেট্ৰল খাই গাড়ীৰ নিচিনা দৌৰি আছে। সেইটো কথা। পেট্ৰল খাইছে, তাতে কি হৈছে? কি হৈছে মানে? আপুনি কি ডক্টৰ নে জয়নাল? কওকচোন। জয়নাল নহয়, মোৰ নাম মইনাল হয়। আপুনি ফাল্টু কথা বলে ৰাখচোন। এই মোৰ ঘনী যে পেট্ৰল খাই এনেকুৱা দৌৰি আছে গাড়ীৰ দৰে, এইটোৰ কি হ'ব? এইটো সোনকালে কওক। পেট্ৰল খাইছে, ইয়াত টেনচন ল'বলৈ কি আছে কোৱাচোন? টেনচন ল'বলৈ কি আছে মানে? আপুনি ঠিক কথাটো বুজাই দিয়কচোন। পেট্ৰল খাই গাড়ীৰ দৰে দৌৰি আছে। পেট্ৰল শেষ হোৱাৰ লগে লগে গাড়ী এনেই বন্ধ হৈ যাব। আপুনি আকৌ আহিছে আজি? আপোনাক যে পৰামৰ্শটো দিছিলোঁ যে আপোনাৰ ঘনী পেট্ৰল শেষ হ'লে অকলে গাড়ীৰ দৰে বন্ধ হৈ যাব। মোৰ কথাটো কামত আহিছে নে নাই? হয়, ভাল কামত আহিছে। গাড়ীটো যে বন্ধ হৈছে, একেবাৰে বন্ধ হৈ গৈছে আৰু জীৱনত ষ্টাৰ্ট নহয় গাড়ীখন। যিকি নহওক, মোৰ পৰামৰ্শটো তেনেহ'লে কামত আহিছে। পিছে আজি কিহৰ কাৰণে আহিলে কওকচোন? আজি আহিলোঁ মানে যোৱা মাহত যে আপোনাৰ ওচৰলৈ আহিছিলোঁ, অপাৰেশ্যন কৰি যে এপেণ্ডিক্সটো কাটি লৈ গ'লোঁ। এপেণ্ডিক্সটো কাটি লৈ গ'ল, পিছত কি হৈছে? তাৰ পিছদিনাৰে পৰা মোৰ পেটৰ ভিতৰত টিং 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 এটা শব্দ হৈ আছে। ঘটনাটো বুজি নাপালোঁ, কি হৈছে? হয় নেকি? তাকেইতো কৈ আছোঁ, মোৰ ইমান দামৰ ঘড়ীটো ক'লৈ গ'ল? ঘড়ীখন তেনেহ'লে তোৰ পেটৰ মাজতে সোমাই আছে। ঠিকে আছে, ভালেই হৈছে। এইবাৰ তেনেহ'লে আকৌ অপাৰেশ্যন কৰি ঘড়ীখন বিক্ৰী কৰি কেইটামান টকা পাব পাৰোঁ। আগৰবাৰ আহি মোৰ ঘড়ীটো মাৰি দিলি, এইবাৰ কিহৰ কাৰণে আহিছা কচোন? এইবাৰ আহিছোঁ মানে যোৱা 3 দিন আগত বজাৰৰ পৰা এটা নীলা লুঙি কিনি আনিছোঁ। মোৰ ওচৰত কি তোৰ ছোৱালী বিয়া দিছে নেকি যে মোক লুঙিখন দানত দিবলৈ আহিলি? আপুনি আজি আকৌ এনেকৈ আৰম্ভ কৰিছে। সম্পূৰ্ণ কথাটো নুশুনি ছাগলীৰ দৰে পে 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 কৰি আছে। তই সম্পূৰ্ণ কথাটো নকয়, আধা কৈ কথা বন্ধ কৰি দিয়া কচোন। কালি লুঙিটো ভালদৰে চাফা কৰি লুঙিটো পিন্ধিছিলোঁ। তাৰ পিছৰ পৰা মোৰ হাত ভৰি কেইখন নীলা হ'বলৈ ধৰিছে। হয় নেকি? সৰ্বনাশ হৈ গৈছে দেখোন। কিয়, কি হৈছে ডাক্তৰ সাহেব? আপোনাৰ হাত ভৰি নীলা হ'বলৈ ধৰিছে, তাৰমানে আপোনাৰ হাত ভৰিত বিষ সোমাই গৈছে। শৰীৰত বিষ সোমাইছে? তেনেহ'লে এতিয়া কি কৰিব লাগিব? এতিয়া আপোনাৰ হাত ভৰি কেইখন কাটি দিব লাগিব। তেনেহ'লে অপাৰেশ্যন কৰি তাড়াতাড়ি মোৰ হাত ভৰি কেইখন কাটাৰ ব্যৱস্থা কৰি দিয়ক ডাক্তৰ সাহেব। আপোনাৰ হাত ভৰি কেইখন তেনেহ'লে কাটি পেলালে, মাত্ৰ এটা হাত ৰাখি দিলে? হয়তো আপুনি যেতিয়া কৈছে হাত ভৰি কাটি পেলাব লাগিব, তাৰ পিছতে মই গোৱালপাৰাত গৈ 2খন ভৰি আৰু 1খন হাত কাটি লৈ আহিলোঁ। এইটো খবৰ জনাবলৈ আপুনি ইয়াত আহিছে আজি, হয়নে? নহয়, আজি আহিলোঁ আৰু এটা সমস্যা হৈছে। মোৰ মূৰটো নীলা হ'বলৈ ধৰিছে। মূৰটো নীলা হ'বলৈ ধৰিছে নেকি? হয়, মূৰটো নীলা হ'বলৈ ধৰিছে। নিশ্চয় মোৰ মূৰত এইবাৰ বিষ সোমাই গৈছে। এইবাৰ মোৰ মূৰটো কাটিলে দেখোন মই মৰিয়েই যাম। কিবা এটা কৰক ডাক্তৰ সাহেব। এটা কথা মনত পৰিছে, আপুনি যে সিদিনা ক'লে নীলা লুংগি কিনিছিলে, লুংগিখন দামী আছিল নে কম দামৰে আছিল? মই হলো দুখীয়া মানুহ, কম দামতে কিনিছিলোঁ। মাত্ৰ 120 টকাৰে লুংগিটো কিনিছিলোঁ। এইবাৰহে বুজি পালোঁ সৰ্বনাশটো ক'ত হৈছে। আপোনাৰ লুংগিখন নীলা হোৱা বাবে, কম দামৰ হোৱা বাবে এইটো ধুই দিয়াৰ ফলত ৰং উঠিবলৈ ধৰিছিল, আৰু সেইটো ৰঙেহে আপোনাৰ শৰীৰত লাগিছিল।